স্যাৰ বহুত ৰাজনীতিকবিদ মই দেখিছোঁ সময় নাপায় বা সময় দিব নোৱাৰে আপুনি কৈছে আজিও আপুনি যে লিখা পঢ়াত সময় দিয়ে আপুনি ষ্টাডি সময় দিয়ে স্যাৰ হাউ পচিবল কেনেকৈ পচিবল এইটো তো এইটো নহয় যে মই অনুবতে পঢ়া শুনা কৰিয়ে থাকোঁ কাৰণ এইটো কথাটো ঠিকেই আমাৰ ৰাজনীতিত থাকিলে বা যেতিয়া তুমি দায়িত্বত থাকা বিভিন্ন ধৰণৰ তোমাৰ সদায় কিবা নহয় কিবা থাকে সমস্যা থাকে টেনশ্যন থাকে জীৱনত মানুহৰ থাকে মানুহৰ বহুত আশা আকাংক্ষা থাকে মানুহে তুমিতো সব বস্তুটো মানুহক দিব নোৱাৰা আৰু সেইকাৰণে সদায় এটা অস্থিৰতা এটা থাকেই মানুহৰ এই বিশেষকৈ ৰাজনীতিবিদৰ জীৱনত কিন্তু সেইটোলৈ মই এনজয় কৰোঁ আৰু পঢ়া শুনাৰ পৰিৱেশটো এইটো যে তুমি য'তেই নাথাকা লাগিলে পঢ়া শুনাটো অনুবৰ্তে কৰিব পৰাটো সম্ভৱ নহয় কিন্তু শুবলৈ যোৱাৰ আগতে তুমি কিতাপ এখন চকু ফুৰালা 10 পৃষ্ঠা 15 পৃষ্ঠা পঢ়িলা আকৌ পিছৰ দিনা পঢ়িলা বা এনেকুৱা ধৰণৰ বা কেতিয়াবা ট্ৰেভেলিঙত কেতিয়াবা এয়াৰপৰ্টত বহি থাকিব লাগে কেতিয়াবা প্লেনত যাওঁতে দীঘলীয়া যাত্ৰাত পঢ়া শুনা কৰিব পাৰি তেনেকুৱা সময়তে মই আচলতে পঢ়া শুনাবিলাক কৰোঁ